নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মিছন ভূমিপুত্ৰৰ বিষয়ে অলপ আলোচনা কৰিম। মিছন কেনেকৈ এপ্লাই কৰিব লাগে অনলাইন প্ৰচেছটোৰ বিষয়ে অলপ আলোচনা কৰিম। ফাৰ্ষ্ট অফ অল কি কৰিব, এপ্লাই কৰাৰ কাৰণে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই কৈছোঁ ক্ৰম ব্ৰাউজাৰ। ইয়াতে কি কৰি ল'ব, মিছন ভূমিপুত্ৰ বুলি চাৰ্চ কৰি ল'ব। মিছন ভূমিপুত্ৰত চাৰ্চ কৰাৰ পিছত কি কৰিবা, মিছন ভূমিপুত্ৰৰ পিছত চাৰ্চ কৰাৰ পিছত চাওক মিছন ভূমিপুত্ৰ বুলি আহিছে। ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এইটো ডেস্কটপ কৰি ল'ম। ডেস্কটপ ছেভ কৰাৰ পিছত কি কৰিব, ওপৰত চাওক লগ ইন অপশ্যন এটা আছে, একেবাৰে ওপৰত এই লগ ইন অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা পেজ কল হৈ যাব। তাৰপিছত চাওক ইয়াতে দুটা অপশ্যন আছে, লগ ইন আৰু নিউ একাউণ্ট। মই যিটো একাউণ্ট ক্ৰিয়েট কৰা নাই কি কৰিম, নিউ একাউণ্টত চিলেক্ট কৰি দিম। আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰা নাই, নিউ একাউণ্টত ক্লিক কৰাৰ পিছত কি কৰিবা, আপোনালোকে যিবোৰ ইনফৰমেশ্যন চাওক এপ্লিকেণ্ট ইনফৰমেশ্যন, এইবোৰ নেম, তাৰপিছত কণ্টেক্ট নাম্বাৰ যিবোৰ আছে সেইবোৰ ফিল আপ কৰি দিম। ফিল আপ কৰি দিয়াৰ পিছত চাওক তলত চাওক লগ ইন কেটলি আছে, এইটোত ইউজাৰ আপোনালোকৰ স্ক্ৰীন নেম যিকোনো দিব। মই যিহেতু অলৰেডি কৰিছোঁ সেইটো কাৰণে মই লগ ইন কৰিম। লগ ইন কৰাৰ পিছত চাওক এনেকুৱাখন পেজ খোল খাই যাব। ইয়াতে চাওক নিউ এপ্লিকেণ্ট যদি এপ্লাই কৰে, ট্ৰেক এপ্লিকেণ্ট যদি এপ্লাই কৰিছে আগতে ডাউনলোড চাৰ্টিফিকেট অপশ্যন আছে। চাওক মই নিউ এপ্লিকেণ্ট ক্লিক কৰি দিছোঁ। নিউ এপ্লিকেণ্ট ক্লিক কৰি দিয়াৰ পিছত কি অপশ্যন আহে আপোনালোকক দেখুৱাইছোঁ। চাওক নিউ ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ৱেবছাইট খোল খাইছে পেজ। ইয়াতে চাওক আপোনালোকৰ কি লেংগুৱেজ চিলেক্ট কৰি ল'ব। তাৰপিছত আছে আপোনাৰ এপ্লিকেশ্যন ফৰ SC ST OBC যিবোৰ আছে সেইটো চিলেক্ট কৰি ল'ব। আপোনাৰ কোনটো কাৰণে এপ্লাই কৰি আছে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত তলত আছে চাওক আবেদনকাৰীৰ নাম, যিয়ে এপ্লাই কৰিব তাৰ নামটো, আবেদনকাৰীৰ লিংগ, জেণ্ডাৰ মেল ফিমেল যিটো আছে, মোবাইল নম্বৰটো দি দিব। তাৰপিছত পেন নম্বৰ যদি থাকে দিব, নাথাকিলে নাই, ইমেইল এড্ৰেছ থাকিলে দিব, নাথাকিলে নাই। এপিক নম্বৰটো নালাগে, চাওক এপিক ডেট অফ বাৰ্থটো দি দিব, ডেট অফ বাৰ্থটো। তাৰপিছত চাওক জনজাতি কোনটো কাষ্টৰ হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত চাওক তলত যিটো জাতি হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত তলত চাওক এড্ৰেছটো, ভিলেজ দি দিব, আপোনাৰ কোনখন গাঁৱত থাকে বা ভিলেজ, টাউন, ৱাৰ্ড। তাৰপিছত ঠিকনা দি দিব, পোষ্ট অফিচৰ নাম দি দিব, ষ্টেট আসাম, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টৰ পিছত চাব ডিভিশ্যনটো চিলেক্ট কৰি ল'ব, কোনটো চাব ডিভিশ্যন হয়। চাৰ্কেল অফিচটো যিটো চাৰ্কেল অফিচ হয় আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব। মৌজাটো সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ভিলেজ ৰেভিনিউ ভিলেজ যিখন হয়, আপোনালোকৰ যিখন ৰেভিনিউ ভিলেজ আছে সেইখন চিলেক্ট কৰি ল'ব। তাৰপিছত পুলিচ ষ্টেচনটো চিলেক্ট কৰি ল'ব, পোষ্ট অফিচটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ চাওক পিনক'ডটো দি দিব ইয়াতে। তাৰপিছত আছে আপোনালোকৰ আবেদনকাৰীৰ ফটো যিটো আছে সংলগ্ন নথি, সেইটো আপোনালোকে যিকোনো এপ্লাই কৰিব তাৰ ফটোটো দিব। ফটোটো হ'ব লাগিব JPG PNG ফৰ্মেটত, আৰু চাইজটো হ'ব 50 কেজিতকৈ তলত হ'ব লাগিব, বেছি হ'ব নালাগিব। তাৰপিছত চাওক প্ৰুফ অফ ডেট অফ বাৰ্থ, আপোনালোকৰ জন্মৰ বাৰ্থ চাৰ্টিফিকেট যিটো আছে আপোনাৰ যোনে এপ্লাই কৰি আছে, বাৰ্থ চাৰ্টিফিকেট নাইবা পেন কাৰ্ড, আধাৰ কাৰ্ড যিটো আছে মানে এজ প্ৰুফ, এটা ডকুমেণ্ট দি দিব লাগিব। তাৰপিছত চাওক প্ৰুফ অফ ৰেচিডেঞ্চ, এইটো ৰেচিডেঞ্চ প্ৰুফ এটা দিলে হ'ল, পেৰেণ্টছৰ ভোটাৰ আই কাৰ্ড দিলে হ'ল, নাইবা যি এপ্লাই কৰিছে যদি ভোটাৰ আই কাৰ্ড দিলে হ'ল, মানে যিকোনো এটা ৰেচিডেঞ্চ প্ৰুফ দি দিলে হ'ল। তাৰপিছত চাওক কি আছে, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, মানে যিখন আপোনালোকৰ দেউতাকৰ কাষ্ট চাৰ্টিফিকেট আছে যিটো কাষ্টৰ হয় সেই কাষ্ট চাৰ্টিফিকেটখন দি দিব লাগিব। তাৰপিছত আছে যদি কাষ্ট চাৰ্টিফিকেটখন নাথাকে, কাৰোবাৰ নাথাকে, সেই কি কৰিব, আমাৰ SC ST OBC যিখনৰ আছে এইখনৰ উন্নয়ন বৰ্ডৰ মানে চেয়াৰমেন আছে, তাৰ পৰা এখন লিখিত লৈ আহি ইয়াতে দি দিলে এইটোও হৈ যাব। ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্তি হয় উন্নয়ন বৰ্ডৰ চেয়াৰমেনৰ পৰা, এইটো দি সংলগ্ন দি দিলোঁ। এনে আৰু তাৰপিছত আছে 5 নম্বৰ অপশ্যনটো আছে চাওক এনি আদাৰ ডকুমেণ্ট, যদি আৰু কিবা ডকুমেণ্ট মানে ভোটাৰ লিষ্ট, কাৰেণ্ট ভোটাৰ লিষ্ট আৰু কিবা কিবি যদি থাকে সেইবোৰ ডকুমেণ্ট বা এফিডেভিট, নাম ভুল থাকিলে এফিডেভিট দিবলৈ সেইবোৰ ইয়াতে সংলগ্ন কৰি PDF আকাৰে সংলগ্ন কৰি ইয়াতে দি দিব। তাৰপিছত আছে চাওক 6 নম্বৰ পইণ্টটো, আপডেট স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম। এইখন কি কৰিব, এই এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব মই জনাই দিম, মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো। তাত এই কপিটো ডাউনলোড কৰি লৈ ফিল আপ কৰি এইখন ছাবমিট কৰিব লাগিব, ঠিক আছে। তাৰপিছত চাওক নাম্বাৰ অফ পেজেছ টু প্ৰিণ্ট, ইয়াতে যিকোনো নাম্বাৰ দি দিলে হ'ল আপোনালোকৰ। তাৰপিছত কেপচাৰটো মাৰি ডাইৰেক্ট ক্লিক মাৰি ছাবমিট কৰি দিলে হৈ গ'ল আপোনালোকৰ। তাৰপিছত আপোনালোকৰ হৈ গ'ল এইখন। তাৰপিছত কি হ'ব, আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব, 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ একন'লেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিব, এইখনতে আপোনালোকে ট্ৰেক কৰিব। তো থেংক ইউ, ধন্যবাদ, চেনেলটো ছাবস্ক্ৰাইব কৰিব।